অ তোমাৰ উঠিব হোৱাই নাই নেকি কি হ'ল ইমান দেৰিলৈকে উঠিব হোৱাই নাই নেকি তোমাৰ উঠা আকৌ এই উঠা ইমান দেৰিলৈকে শুই নাথাকে উঠা তুমি মই কাম বনকেইটা কৰি তুমি উঠা ৰ'বা না মই শুব দিওঁ উঠা উঠা বেলি আহি মূৰৰ পালেহি মোক কাম কৰিব আছে ন তুমি উঠি দিয়া আকৌ কেলা শুবও টাইম নাই মানে চাহ বনাও তুমি মুখাকেইটা ধুই আহে যোৱা সোনকালে মোৰ মুখাটো হৈ গ'ল দেই তাৰপৰা হ'ল নাই সুদা চাহ দিছাচোন একো নাই দিয়া ঘৰত থাকিব লাগিব নহয় তোমাক দিবলৈ হয় নি একো নাই যদি তোমাৰ হাতৰ চাহ যে খাই মজাই বেলেগ তেল মাৰিব নালাগে এতিয়া ঘৰতে কৈ নাই আহোঁতে লৈ আহিবা চলি খাই গৈছো দেই তুমিও যে আৰু দেই সেইটো লোৱা মোক চাহ খাই হৈ গ'ল কিবা কাম এটাকে বিচাৰি যাওঁ পাওঁৱে বা থাকা দেই ভয় নকৰিবা কিন্তু নকৰোঁ যা ঘৰলৈ আহোঁতে কিবা লৈ আহিবা একো নাই ঘৰত একো কৰিব নালাগে লুডু খেল পইচা লগা থকা লুডু খেল লুডু জিকিব লাগে পইচা মাৰ আৰু এটা কিনিব মই হাৰিমি দিয়া দেই খাই আছো ৰ ইটো পেলা উলিয়াই ল'ব পাৰা নাই তই মোক খাব নোৱাৰা জানো নাই ৰাজু ককাহঁতৰ দিনৰ মই পিয়া জানো নাই দুই লাগে দুই দুই এই বাই বুলি অকল একে কৰিব লাগে আছো দুই বদং কলি কি কৈছে তহঁতি কেলা দেখা নাই বালুটো খেলি ব ব মানুহকেলা বিয়া পাতি পাতি চেঞ্চে হৈ থাকিলে দেই ঘৰৰ পৰা ওলাই নহ'ল মানুহে দেখা নাপাওঁ কোনে কাক খেলিছে মই নেখেলো নেকি তহঁতি এতিয়া খেলো নেকি খেল খেল মোক হেল্পটা লাগিছিলে বে এই মানে কি ঘৰৰ কণ্ডিশ্যনটো অলপ বেয়া কিমাননো ঘৰ কেলা বাপে মায়ে খুৱাই থাকিব কিমান দিন খুৱাব নেকি তহঁতৰ অলপ খুৱাব নি ঘৈণী যদি বিয়া পতাৰ পিছৰ পৰা একো ডালেই এতিয়ালৈকে মই কৰি খুৱাব পৰা নাই ঘৰৰ মানুহে চব কিনি দিছে চব কৰি দিছে কিবা এটা বিচাৰি ন হেল্পটা লগৰ কেলে এনেই নি লগৰ দোকানলৈ আহিছিলো মিছা নকবি তই কোৱা কথাটো মিছা নহয় আমাকো বহুত পইচা দৰকাৰ হৈছিলে পইচা কেলা লাগে আকৌ দেই ৰিচাৰ্জটো বঢ়াইলে নহয় এবাৰ গম পাইছ না আম্বানীয়ে ৰিচাৰ্জ বঢ়াই দিলে বিয়া কাৰণে ৰিচাৰ্জ আমাৰ গাঁৱত কি কোনো কাম কাম নাই নি কাম কৰা মানুহ এটা আছে কোন মহেন্দ্ৰ মিস্ত্ৰী আমি মিস্ত্ৰীটো যাব লাগিব এতিয়া কেলা হাজিৰা কৰিব লাগিব কি কৰিবি কোনে কোনে হাজিৰা কৰিবি মই বিয়া পাতিছো তহঁতি মোৰ বিয়া পাতিব লাগিব এদিন তহঁতক কোনে খুৱাব মই যেনিবা ভুলেই কৰিলো ন তহঁতক কোনে খুৱাব এদিন বিয়া পতা বিয়া নপতা একে কথা গাৰ্লফ্ৰেণ্ডটো বিয়াও মানুহজনী দিয়া একেটা কথাই তহঁতৰতো সেইবোৰ সুখ আছে মোৰ যে সেইটো নাই গাৰ্লফ্ৰেণ্ড এজনী নাই তোক বোলে সেইদিনা ঘৰ পৰা খেদিলে অঁ বে কাহিনীটো শুনো তহঁতি শুনিছিলা বাৰু কথাটো ইয়াক ঘৰ পৰা খেদিলে বোলে কাহিনীটো শুনোকে কাহিনীটো শুন বহুত মজা কাহিনীটো মই ইনষ্টাগ্ৰাম চাই আছিলো তাত ৰিলছ এটা ওলালে আমাৰ দুশ ল'ৰা দেই সি ল'ৰাটোৱে মানে বাপেকক মানে ঘৰত দুনি দম দি ঘৰ চব ভাঙি দিছে মোক বাইক কিনি দে বোলে মোক বাইক কিনি দে বাপেকে বাইকখন পিছদিনাখন গৈ পেলাই ডিগ্ৰীখন কিনি দিছে সেইটো কাম তই কৰিছালি তাৰপৰা মই ঘৰলৈ আহিলোঁ বোলো ময়ো কাইলৈ মোকো কিনি দিব চাগে বাইকত এতিয়াহে ছোৱালী গাৰ্লফ্ৰেণ্ড নাই বাইকখন হ'লে বা ছোৱালীজনী পঠিয়াই যায় বা ক'ৰবাত সৰু দিন
ঘৰৰ পৰা খেদিলেতো তাৰপৰা মই ঘৰলৈ আহি পিনি দেউতাক কৈছোঁ দেই অ' দাদা মোক বোলো বাইক লাগিবই আজি নহ'লে মই ঘৰৰ পৰা ওলাই যাম কথাষাৰ কৈ শেষ নহ'লে বাপে বৈ ইমাৰ পৰা দা এখন লৈ আহি দিলে নহয় মই ক'লা কি কৰিবি দেই সেইবোৰ বাদ দে এতিয়া আমি কিবা এটা মেনেজ ফকতীয়াহঁতে বাদ দে মোক কিবা এটা বিচাৰি দিবি দিয়ক তহঁত আছিলে এনেই আহিছিলোঁ মই বিচাৰি ব'ল এতিয়া আমি যাওঁ ব'ল আমি মিস্ত্ৰী ওচৰলৈ যাওঁ গেমটো খেলি যাওঁ এই বাদ দে কি পইচা তই কাম কৰিবি নাই এই মই কাম নকৰোঁ মোৰ বয়সে হোৱা নাই তই ঘৰত যাবি এটা মানে কাম যাওঁগে তহঁতি আহি থাক বয়স নাই হোৱা বোলে ই দেই ৰ মই পেণ্ট এটা পিন্ধি আহোঁ পেণ্ট নাপিন্ধা নে কি তই কামেই লাগি আছে অ' মহেন্দ্ৰা অকণমান ওলাই আহিবচোন কচোন কি কামত আহিছিলি তহঁতি আমাৰ গাঁও লগ জানো তহঁতি বহিবি কামুৰিব নি এইটো কুকুৰে কামুৰিব নে এই বাকী কচোন তহঁতি কি কামত আহিলি মানে দাদা আপোনাৰ হেৰি কিবা কাম এটা বিচাৰিছিলোঁ মানে পাম নেকি আপোনাৰ ইয়াৰ কিবা কিবি কাম কাম থকাটো বহুত কাম আছে তহঁতি এনেই কি কি কাম কৰিব জানো মানে কি গোটেইকেইটা লেঠাই মানে কি কাম কৰা তহঁতি বিয়া পেণ্ডেলৰ কাম কৰিবি নে পকা কাম এটা চলি আছে মোৰ ঘৰতে হ'ব আমি গোটেইকেইটা পকা কামেই কৰিম আচলতে পাই আপুনি কেতিয়াবা আহিব লাগিব আমি কেতিয়াবা মানে কাইলৈ ৰাতিপুৱা আহিবি এতিয়াতো টাইমিং হ'ল হয় নেকি কাইলৈ পৰা আমি আহিব কাম কৰিব গোটেইকেইটা হেৰি কথা ভাতটো লৈ আহিবি তহঁতি অঁ 400কেহে পাবি 400কেহে দিব নেকি টাইমটো মিলাব পৰা তহঁতৰ টাইম অকণমান দেৰিকৈ কৰিলে 500মান পাবি আৰু আমি কেইটা বজাত আহিলে হ'ব 8টা বজাৰ আগত আহিব লাগিব 8টা বজাৰ আগত আহিলে কাম পাই যাবি কাম মানে বহুত কাম আছে কিন্তু চব কাম মজুৰ কাম কাইলৈ আহিব ঠিক আছে চাওঁ নহয় ভালকৈ যাবি কুকুৰো আছে কুকুৰটোলৈ ভয় লাগে ভালকৈ যাবি ঐ পলি ঘৰত আছ নে ঐ পলি পানী এগিলা দেচোন অঁ আহিলা ৰ'বা দিছোঁ পানী মই পিছে আজি কাম এটা পালোঁ কি কাম পালা ন ইমানো টান কাম নহয় গাঁৱৰে ল'ৰা কেইটামান লগ পাই পিনে কাম এটা বিচাৰি দিব বুলি সিহঁতি পকা কাম এটা বিচাৰি দিলে তাকে কাইলৈ ৰাতিপুৱা যাব লাগিব 8টা বজাতে মাতিছে সোনকালে তুমি ভাত চাত বনাই দিবা মই কাইলৈ ৰাতিপুৱা কামলৈ যাম শুনিছা নাই মই কামলৈ আহিছোঁ দেই ঐ লহত ঐ লাগিছেনে অঁ লাগি আছোঁ দাদা অকণমান দবা অঁ উঠা অকণমান দে ঐ পলি ঘৰত আছ নে মাথাটো বৰ বিষাইছে ঐ পলি আজি অলপ কষ্ট পালোঁ বহুত কষ্ট পালোঁ আজি মাথাটো অলপ মালিচ কৰি দেচোন ইমান ভাগৰে জোগৰে আহিছোঁ কি হ'ল বেছিকৈ কিবা হৈছে নি তোমাৰ নাই ইমানো নহয় অলপ মাথাটো টিপিলেও বৰ বিষাইছে মাথাটো একদম কামত বেছি কষ্ট পালা চাগে তুমি আজি নক'বা আৰু গোটেই ইমান ৰ'দত কাম কৰিছোঁ হ'ব তুমি পানী গিলাচ খাই অলপ শুই দিয়া
ইমান কষ্ট হৈছে মই চিলাই কামটোকে কৰোঁ নেকি এই মই থাকোঁতে একো কৰিব নালাগে তোমাৰ মই বিয়া পাতি দিছোঁ ময়ো খাম তুমি মোক খুৱাব নালাগে ন সেইবোৰ বাদ দিয়া এইবোৰ কিবা ভাল চুজি কৰা মই ভাল পাম সোনকালে ইমানটো বিষয় নাই অলপে বিষাই যে ইমান টেনশ্যন হ'ব নালাগে যোৱা কাম কৰ আমাৰ গাঁৱৰ ভিতৰ ৰাস্তাবিলাকৰ গতিটো একদম বেয়া ইমান বোকা হয় ঘৰত আছনে আছো কোন আহকচোন তোৰ গাটো সঁচাকে বৰ বেয়া যেন লাগিছে পাই মন দাদা অঁ বহক বহক এই অলপ গাটো বেয়া লাগি আছিলে তাকে তই কামলৈ নগলি লগৰকেইটাক সুধিছিলোঁ তাই কৈছে তোৰ গাটো বেয়া বুলি সঁচাকে বৰ বেয়া যেন পাইছোঁ পাই এই নাই মই কালি কামলৈ গৈ পেলাই কিবা মাথাটো ঘূৰা নিচিনা লাগিলে গৰম নহয় ৰ'দ দি আছে পুৰা সেইটো কাৰণে অলপ বেয়া লাগিলে নোৱাৰো নাই তুমি ইমান আশা কৰি বিচাৰিলা কামটো মই দিছোঁ তোমাক ফুৰিব যাব লাগে বেয়া চেয়া নাপাব কাইলৈ কিন্তু ওলাবা ঠিক আছে দেই মই কাইলৈ যাম আৰু তেন্তে মই যাওঁ চাহ অলপ খাই থাক যোৱাৰ আগতে চাহ খাওঁ জানো বাৰু তোমাৰ নতুন বোৱাৰীজনী চাই যাওঁ ঐ পলি ঐ চাহ পিনাচোন কি কৰি আছিলি তই ইমান টাইম বাহিৰতে এনে কাম অলপ কৰি আছোঁ এই দাদাজন আহিছে হেৰি কৰি আহোঁ এই আমাৰ কাম কৰা মালিকজনে দেই এই দাদাজন এই তামোলৰ চাহ অলপ বনাই দিয়া তুমি নাই চাহ নাখাওঁ দিয়া তামোল এখনকে দিয়া আৰু নতুন বোৱাৰী হিচাপে তামোল এখনকে খাওঁ পিছে বৰ ধুনীয়া ছোৱালী আনিলি ক'ৰ পৰা আনিলি পাই এই মই লখিমপুৰ পানীগাঁও চিনি পাই নহয় পানীগাঁৱৰ পৰা দিছিলোঁ মোৰ ইম্পৰ্টেণ্ট মেছেজ এটা আহিছে নেকি এইফালে যাবলগীয়া আছিলে তাকে মোৰ যাবই লাগে এই তামোলখন খাই যাওঁ ৰ'ব বেছি টাইম নহয় খাই যাওঁ বাৰু জলদি কৰা বোৱাৰী হাতৰ পৰা বোৱাৰী তোমাৰ নামটো কি মোৰ নামটো পলি পলি তামোলখন খাওঁ বাৰু পিছে তুমি কিমানলৈকে পঢ়িলা মই হাই ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ হাই ছেকেণ্ডেৰী কমপ্লিট কৰিলা ন ঘৰত কোন কোন আছে ঘৰত মা দেউতা ভণ্টি এজনী আছে আৰু মই ঠিকেই ল'ৰা মই যাওঁ কাইলৈ কিন্তু কামত আহিবি দেই ঠিক আছে যাওক পলি যাওঁ দেই বৰ ধুনীয়া চলি আহিল এই শুনাচোন বহাচোন এইফালে কি হ'ল আকৌ কি হ'ল মানুহজনৰ চৰিত্ৰটো বৰ এটা ভাল নহয় দেই এই কি কৰা তুমি এই দুদিন হ'ল কাম কৰা সেইবোৰ মই একো প্ৰমাণ পোৱাই নাই সেইবোৰ বাদ দিয়া চোৱা বৰ যাব মন নাই দেই কালি মানুহটোৱে কথা ক'ল যে সেইখন মই যাবই লাগিব আজি কি কৰিবি উপায় নাই যাওঁৱে দে যি হ'ব হ'ব ভগৱান আছে দেখিব চাব দে মই কামলৈ আহিছোঁ দেই মোৰো গাটো আজি ভাল লগা নাই ময়ো অকণমান শুইয়ে দিওঁ মন আছনে কোনো নাই নহয় সি ঘৰত কিয় মাৰিলে আপুনি নাই এনেই মাৰি দিছোঁ আৰু শুই আছিলা যে কিবা গা ভাল নাই নি গাটো অলপ ভাল হৈছিলে বহকচোন আপুনি মন নাই নি ঘৰত মন নাই নহয় কামলৈ গ'ল নহয় ওলাই কামলৈ গ'ল নি গ'ল মন নাই নি ঘৰত নাই ৰ'বা ক'ত যোৱা
Salah tuh mau ngari dulu, ini. Salah roh, roh. ক'ৰবাত হুলস্থুল এটা শুনিছো, ক'ৰবাত চিঞৰৰ মাত শুনিছো দেখোন পলিহঁতৰ ঘৰত যাওঁ আছো। কি হৈছে এইটো কি হ'ল? কি হলো এজনী আজি দহ হাজাৰ মিনিট কেলা শুই আছে যে ঐ বলি চাব পাৰিছো কেলা তাক শুই আছে আকৌ মই তাত এনেকৈ আছো ইমান গৰম ঐ কামত আৰে এইটো কি ঐ বলি বলি কি হৈছে ঐ বলি বলি Ê con gì? Gì chứ? Ê con gì? Mua nó có trong cái gì à? Con đi. Ê con gì? Ê con gì? Cái nào nó không có con gì? Nó là con có tu. Nhớ với nhớ con gì? Gì? Ê con gì? Con đi. Ê cùng qua sao không? Ê con gì? Trời không nghĩ ra buồn quá rồi. হেৰি কচোন কি দেখি আহিছিলোঁ দেখি আহিছিলোঁ ৰ কি কেলা ৰ গলাত ধৰিলি যে এই গলাত ধৰা বাদ দে তোক মাছ ৰাস্তাত নাঙত কৰি চুচুৱাই আনিম মই তোৰ কেনেকুৱা বুলি ভবা নাছিলো মন তোৰ তেওঁৰ লগত তেতিয়া নহয় সেইখিনি তোৰ বোৱাৰীৰ লগত বোৱাৰী নহয় তই তাইক বেয়া দৃষ্টিৰে চালি
আঠুকা তই আঠুকা 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 তই ফোন লগা কাক হেল্ল' মন এই ইয়াক ধৰি থৈছোঁ তই আহ এই ধৰি থৈছোঁ ইয়াক আহি যা তই তই হেৰিয়ত আহ এই আমাৰ ফিল্ডৰ ওচৰত আহ তই ইয়াক যাব নিদিওঁ আহ তই আহ মাথোঁ তহঁতি কিন্তু এইটো ভাল কাম কৰা নাই দে মন থাক তই এই তহঁতক কিমান টকা লাগিব ক আমি বেমানি কাম কৰি পইচা নঘটো হাজিৰা কৰিব পাৰোঁ সন্মান কৰিব যাব নিচিনা মানুহ এই সমাজত থাকিলে খতম কৰি দিওঁ আজি মই ভবা নাছিলোঁ এনেকুৱা নিষ্ঠু বুলি ইমান বিশ্বাসত তোৰ ওচৰত মই কাম কৰিব গৈছিলোঁ কিন্তু তই মোক ঘৈণীৰ লগত তই এনেকুৱা কৰিলি তই বাৰু মোক কেলাক তোক কি কৰি মই বে তোক আচানি মত দিব নহ'ব ইয়াক ৰাজ মাষ্টাৰ ডাঙৰ কৰি নাথাকিব লাগিব নাৰীক সন্মান কৰিব নাজানে বৈ ইয়াক ৰাজ প্ৰতিজনী নাৰীয়ে মই ক্ষমাযোগ্য নহয় এই যি হ'ল ভাই ক্ষমা কৰি দে মোক দিবৰ কাৰণে ক্ষমা কৰি দিব লাগে তোৰ নিচিনা মানুহে সমাজত থাকিব দিব নালাগে তোৰ নিচিনা মানুহে এই সমাজখন ধ্বংস কৰি দিছে আমি বহুত ভাল বুলি ভাবি তোৰ ওচৰত আমি কাম বিচাৰি গৈছিলোঁ তই তেনেকৈ কৰিবি বুলি আমি ভবাই নাছিলোঁ ভবাহেঁতেন আমি তোৰ ওচৰত কাম বিচাৰিয়ে নগ'লোহেঁতেন গম পালি তোৰ নিচিনা মানুহৰ কাৰণে নাৰীয়ে স্বাধীনতা পোৱা নাই আজিলৈকে ইয়াক জীয়াই থকা কোনো প্ৰয়োজন নাই ইয়াক জীয়াই থাকিব দিব নোৱাৰি ইয়াক মাৰিয়ে পেলাব লাগিব আজি কেলা মাৰিয়ে পেলাওঁ ইয়াক মাৰিয়ে পেলাওঁ কি ৰ'বলৈ কৈ আছ তই ইয়াৰ নিচিনা মানুহক সাৰি যাব দিব নালাগে যি ভুল কৰিলি যাতে তই এনেকুৱা কাম কেতিয়াও কোনো নাৰীৰ লগত নকৰ তোক জীৱনটো ঘূৰাই দিলোঁ তই যাতে আজিৰ পৰা এজন সৎ মানুহ হৈ দেখুৱাও নহ'লে তোক মাৰিবলৈ আমাৰ বেছি সময় নালাগে যা জীৱনটো এনজয় কৰগৈ কিন্তু নেমাৰিবি মন এফালা আজিৰ পৰা যদি মই গাঁৱত দেখোঁ তই যা তাত যা খালি তই এজন ভাল মানুহ হৈ থাকিবি আজিৰ পৰা কোনো নাৰীক তই আজিৰ পৰা বেয়া মই বোলে ধৰ্ষণকাৰী এই তহঁতি যা মোতকৈ 1000টা ধৰ্ষণকাৰী ওলাব তহঁতি যা তহঁতি দেশ শুধৰাব নোৱাৰ যা তহঁতে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে মানৱ সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ বৰ্তমান 21 শতিকাৰ যুগ যদিও আমাৰ সমাজৰ কিছুসংখ্যক মানুহ সেই আদিম যুগতেই জীৱন যাপন কৰি আছে বিজ্ঞান প্ৰযুক্তিৰ দিশত আমাৰ দেশকৈ উচ্চ শিখৰত স্থান পাইছেগৈ কিন্তু আমাৰ সমাজৰ পৰা এতিয়াও ভ্ৰান্ত চিন্তাধাৰণা যেনে সমাজত নাৰী নিৰ্যাতন অত্যাচাৰ বিভিচাৰ ডাইনী হত্যা নাৰী ধৰ্ষণ ঘৰুৱা অত্যাচাৰ কত যে কি সন্মুখীন হ'বলগীয়া হৈছে প্ৰত্যেক সমাজৰ কিছুসংখ্যক নাৰীয়ে কিয় সদায় নাৰীয়ে সকলোবোৰ ত্যাগ কৰিব লাগে কিয় আজিও নাৰীয়ে অধিকাৰ পোৱা নাই আমাৰ দেশ স্বাধীন হোৱা আজি প্ৰায় ৭৬ বছৰেই হ'ল তথাপিও এজনী নাৰীয়ে যি ধৰণে স্বাধীনতা পাব লাগে ঠিক সেই ধৰণে স্বাধীনতা পোৱা নাই আশা কৰোঁ পলিৰ লগত ঘটা ঘটনাটো আন কাৰো নাৰীৰ লগতেই নঘটক আমাৰ ভিডিঅ'টোৰ উদ্দেশ্য এয়াই আছিল সকলো নাৰীয়ে স্বাধীনতা লাভ কৰক